राम जय हनुमान महाराज अच्युत अनंत गोविंद शिव सनातन हे प्रभु जगन्नाथ हे प्रभु जय जय श्री राम सीताराम जय जय श्री हनुमान ओम तत्सत माधव जय जयते সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ নৱবৰ্ষ শুভ হওক, মংগলময় হওক, তাৰ কামনাৰে আজি আপোনালোকৰ শ্ৰীচৰণত এটি ভিডিঅ' অৰ্পণ কৰিব ওলাইছোঁ। ভিডিঅ'টো মেইন বিষয়বস্তু হৈছে আজি আমাৰ যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱ তেওঁলোকৰ জ্ঞানক তুচ্ছ তাচ্ছিল্য কৰি এছামে শ্ৰীমন্ত শংকৰদেৱৰ নাম অসমৰ পৰা মুচি পেলাবলৈ ওলাইছে আৰু সেই ক্ষেত্ৰত আমাৰে জ্ঞাতি বন্ধু কিছুমানে হাত উজান দি আহিছে আৰু সেই শংকৰদেৱৰ জ্ঞানক নাচ্যাত কৰি শংকৰদেৱৰ নাম নিচান কৰিব ওলোৱাৰ কাৰণে মই আজি এই ভিডিঅ'টি উলিয়াইছোঁ, যাতে শংকৰদেৱৰ নাম গুণ তেওঁৰ প্ৰচাৰ প্ৰসাৰ কোনোদিনেই শেষ হৈ নাযায়। আজি এই সন্দৰ্ভত মই মানে হনুমানৰ আশীৰ্বাদ আৰু তেওঁ কৃপাৰ বলত ভাগৱত দৰ্শন সনাতন হাতপুথি শ্ৰীমদ ভাগৱত গীতা, শ্ৰীমদ ভাগৱত কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ পদ্মপুৰাণৰ আধাৰত এই সামান্য পুথিখন সেই যুগুতাই উলিয়াইছোঁ। এই পুথিখন সাধাৰণ পুথি নহয়, এই পুথিখন হৈছে নাৰায়ণ কৱচ সংযুক্ত আৰু এই পুথিখন নাৰায়ণৰ সুদৰ্শন চক্ৰ। এই চক্ৰ আগত অসমত যিমান বিধৰ্মী পণ্ডিতে ডাঙৰ আসন পাই তেওঁলোকৰ ৰাজ্যক ধৰ্ম প্ৰচাৰ কৰি আছে, এই সকলোবিলাক শেষ কৰিব বুলি আশা কৰিছোঁ। ইতিমধ্যে এই পুথিখন প্ৰায় 10-15খন গাঁৱত প্ৰচাৰ হৈছে। যিদিনা অসমৰ চুকে কোণে এই পুথিখন প্ৰচাৰ হ'ব, সেইদিনাৰ পৰাই অসমৰ পৰা কলি ধৰ্ম বিতাড়িত হ'ব বুলি মোৰ বিশ্বাস। আৰু হনুমানৰ এয়া শক্তি, মোৰ শক্তি নহয়। আৰু যিদিনা হনুমানে হুংকাৰ দিব, তেওঁ হুংকাৰ কিন্তু সহ্য কৰিবলৈ সকলোৱে নোৱাৰিব। জয় শ্ৰীৰাম সীতাৰাম। কথাটো হৈছে কি, আমাৰ যিবিলাক চাৰি বেদৰ পিছত আহিছে এই পুৰাণবিলাক। পুৰাণৰ পিছতে হৈছে শ্ৰীমদ ভাগৱত গীতা আৰু তাৰ পিছতে শ্ৰীমন্ত শংকৰ মাধৱদেৱৰ বিৰচিত কীৰ্তন ঘোষা আৰু নাম ঘোষা আপোনালোকে সকলোৱে জানে। কিন্তু কথাটো হৈছে চাব, এতিয়া অসমৰ সকলোকে মই কোৱা নাই, কিছু পণ্ডিতে তেওঁলোকৰ কেৱল মাত্ৰ টোপোলাৰ শকত, মানে টোপোলাটো দীঘলকৈ ডিঙি মেলি চাই সেই টোপোলাৰ শকতহে শাস্ত্ৰ অধ্যয়ন কৰি আছে। তেওঁলোকে শাস্ত্ৰৰ তত্ত্ব গভীৰভাৱে ল'বলৈ চেষ্টাই কৰা নাই। তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। চাওক, মই অসমৰ জনসাধাৰণৰ বিৰোধী নহয়, মই অসমৰ সেইসকলৰ বিৰোধী যিসকলে শাস্ত্ৰৰ মূল তত্ত্ব ব্যাখ্যা নকৰি তেওঁলোকে চালে বেৰে কোপাই টোপোলা চাই অকল তেওঁলোকৰ অধিপত্য ৰাজ কৰি আছে। এতিয়া আপোনালোকে চাব, ইয়াত লিখিছে চাওক, নামঘোষা 171 নম্বৰ পদ। খৰ পদে ইটো দেহক বুলিয়ই, অক্ষৰ শব্দে ব্ৰহ্ম, দুয়োটো কৰি ইটো উত্তম নিমিত্তে প্ৰখ্যাত পুৰুষোত্তম। ইয়াত চাব আপোনালোকে, খৰ পদত থকাজন হৈছে দেহ, অক্ষয় পদত যিজন আছে সেইজনেই হৈছে ব্ৰহ্ম, আৰু এই দুইজনতকৈ উত্তমৰ বাবে যিজন সেইজন হৈছে পুৰুষোত্তম। আপোনালোকে এই বস্তুটো চাই লওক। আকৌ এইখিনিকে শ্ৰীমদ ভাগৱত গীতাত কি কৈছে চাওক, এইখিনি চাওক, আপুনি এইখিনি বিচাৰি ল'ব নিজে নিজে। এই জগতত খৰ মানে হৈছে যিজন বিনাশী, এদিন তেওঁ মানে নাইকিয়া হোৱা, আৰু অক্ষৰ যিজন অবিনাশী, নিত্য সদায় থাকে। এই দুজন পুৰুষ আছে, সমস্ত ভূতবৰ্গই খৰ পুৰুষ, আৰু কুটস্থ নিৰ্বিকাৰ অচলজনকে অক্ষৰ পুৰুষ বোলা হৈছে। কিন্তু অন্য এজন উত্তম পুৰুষ আছে, যাক পৰমাত্মা বুলি কোৱা হয়। এই অব্যয় ঈশ্বৰে তলৈক্যতে ব্যাপ্ত হৈ সকলোকে ধাৰণ কৰি আছে। মই খৰ জগতৰ আৰু অক্ষৰ জীৱৰ অতীত, সেইকাৰণে জগতত মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ। এতিয়া আপোনালোকে দেখিলে নহয়, নামঘোষাত খৰ, অক্ষৰ আৰু পুৰুষোত্তম তিনিজনৰ সন্ধান পালোঁ। সেই সন্ধানটো পম খেদি পানি আমি গীতা শাস্ত্ৰটো পালোঁ, সেই তিনিজনে। এতিয়া এই তিনিজন ক'ত থাকে, কেনেধৰণে থাকে, আপোনালোকে এই পদ্মপুৰাণত চাওক। পদ্মপুৰাণ পতালখণ্ড শ্ৰীকৃষ্ণ পাৰিষদৰ বৰ্ণন। ইয়াত আপোনালোকে চাব, যিডোখৰ বৈকুণ্ঠত কোন থাকে, ৰাধা কৃষ্ণ, আৰু সেই ৰাধা কৃষ্ণ হৈছে শিৱ পাৰ্বতী। ইয়াত লিখিছে আপোনালোকে চাওক, এইটো আপোনালোকে ভালকৈ পঢ়ি ল'ব নিজেই। গোবিন্দ ৰাধিকাৰ সৈতে স্বৰ্ণসিংহাসনত অৱস্থান কৰি থাকে। তেওঁৰ ৰূপ লাৱণ্য পূৰ্বে জনাইছোঁ। তেওঁ দিব্য ভূষা, বসন আৰু মাল্য পৰিধান কৰি আছে। তেওঁ ত্ৰিভংগ মূৰ্তি, মনোহৰ সুচিহ্ন আৰু গোপীগণৰ নয়নতৰা স্বৰূপ।
সেই দিব্য সিংহাসনৰ বাহিৰত স্বৰ্ণ সিংহাসনত যোগপীঠত ললিতা প্ৰভৃতি প্ৰধানা এয়া এটা ড্ৰয়িং আছে। এই ড্ৰয়িংটো মই ভিডিঅ'ত আঁকি থৈ দিছোঁ। এতিয়া কথাটো হৈছে কি, সেই গোবিন্দ ৰাধিকা মানে ৰাধা কৃষ্ণ বা শিৱ পাৰ্বতী যিডোখৰত থাকে বৈকুণ্ঠত থাকে, সেই তেওঁলোকৰ আশে পাশে গোপীসকল থাকে আৰু গোটেই বস্তুটো আছে। আৰু সেই ৰাধা কৃষ্ণৰ লগত 16গৰাকী অতি প্ৰিয়তমা থাকে। কিন্তু আপোনালোকে চাব, এতিয়া এইটো পঢ়ি ল'ব, আপোনালোকে নিজে পঢ়ি ল'ব, মই দেখাই দিছোঁ আপোনালোকক, এইটো চাব পঢ়িব। আৰু আপোনালোকে নেক্সট পেজত চাওক, সেই তেওঁলোকৰ বহিদেশত মানে ইয়াত কি কৈছে, তেওঁলোকৰ বহিদেশত মানে ৰাধা কৃষ্ণও বাহিৰত তেওঁলোকৰ বহিদেশত কোটি সূৰ্য যি উজ্জ্বল সুবৰ্ণ প্ৰাচীৰ বিদ্যমান আছে। সেই প্ৰাচীৰৰ চাৰিদিশে মনোহৰ সৌৰভ মোহিত মহাজ্ঞান আছে। সেই উদ্যান সন্মুখ আৰু পাঁচভাগত পাৰিজাত বৃক্ষ বিৰাজিত। তাৰ নিম্নভাগত স্বৰ্ণ মন্দিৰত স্বৰ্ণপীঠ আছে। তাৰ মাজভাগত মণি মাণিক্য আছে। আপোনালোকে পঢ়ি ল'ব। সেই সিংহাসনত পৰমানন্দময় জগত প্ৰভু ত্ৰিগুণাতীত মানে ৰাজসিক তামসিক সাত্বিক গুণ এইবিলাক নাই, চিদ্ৰূপ সৰ্ব কাৰণ বাসুদেৱ বিদ্যমান আছে। সেইজন বাসুদেৱ, তেওঁ ইন্দ্ৰনীলৰ দৰে গভীৰ শ্যামবৰ্ণ নীল বৰ্ণ কুঞ্চিত কুণ্ডল বিশিষ্ট পদ্মপত্ৰৰ দৰে বিশাল লোচন আৰু মকৰাকৃতিৰ কুণ্ডলৰ দ্বাৰা শোভিত। তেওঁ চতুৰ্ভুজ বুলি কৈছে। শংখচক্ৰ গদা পদ্মধাৰী। তেওঁ কি বুলি কৈছে, তেওঁ আদ্যন্তৰহিত নিত্য সদায় থকা প্ৰধান আৰু পুৰুষোত্তম। এই পুৰুষোত্তম আপোনালোকে পালে নহয়। আৰু তেওঁ সেই ৰূপে ক'ত থাকে বুলি কৈছে, সেই ৰূপে তেওঁ দ্বাৰকাত থাকে। আপোনালোকে এই পেজটো ভালকৈ দি দিছোঁ, চাই ল'ব। যদি অসুবিধা হয় আপোনালোকে হোৱাটছআপ নম্বৰ দিব, মই পঠাই দিম। যদি নহ'লে কিতাপখন কিনি ল'ব। এইটো পেজটো আপুনি ভালকৈ লিখিছোঁ, মোৰ মোবাইলটো বৰ স্পষ্টকৈ ফটো নুঠে। এইটো আকৌ চাব আপোনালোকে কি পালে, ৰাধা কৃষ্ণ থাকে বৈকুণ্ঠত, বাসুদেৱ থাকে দ্বাৰকাত, পুৰুষোত্তম। আৰু ইয়াত চাব আপোনালোকে, এই পেজটোত চাওক, এই পেজটোত দি দিছোঁ আপুনি, এই পেজটোত চাব। এই পেজটোত কি বুলি কৈছে, ইয়াত চাওক, তেওঁ ওপৰৰ আকাশত মানে বাসুদেৱৰো ওপৰৰ আকাশত অনাদি আদিপুৰুষ পৰমেশ্বৰ চিদানন্দময় পৰম প্ৰভু বিষ্ণু বিৰাজ কৰি থাকে। তেওঁ ত্ৰিগুণাতীত, সেইজনো ৰাজসিক তামসিক সাত্বিক গুণ নাই, অবৈক্য, কিন্তু তেওঁ অবৈক্য লুকাই থাকে, নিত্য সদায় থকা, অক্ষয়। আপোনালোকে পালে নহয়, পুৰুষোত্তম আৰু অক্ষয় পাই গ'ল দুজন। এতিয়া থাকিলে খৰজনে হৈছে বৈকুণ্ঠত থকাজন। মেঘপুঞ্জৰ দৰে শ্যামবৰ্ণ আৰু সৌন্দৰ্য মধুৰ্যপূৰ্ণ। এইখিনি আপোনালোকে পাব। এইখিনি আপোনালোকে পদ্মপুৰাণ পতাল খণ্ড, আপোনালোকে এই অধ্যায়টো পঢ়িব, শ্ৰীকৃষ্ণ পাৰিষদ বৰ্ণন, আপোনালোকে এই বস্তুটো পাব। এতিয়া কথাটো হৈছে কি, আপোনালোকে চাব, এতিয়া চাব আমাক কি কৈছে, খৰ বুলি কওঁতে বৈকুণ্ঠ, এই বৈকুণ্ঠত থকাজনক খৰ বুলি কৈছে। এইজন হৈছে খৰ। অক্ষৰ বুলি কৈছে। অক্ষৰ বুলি কওঁতে এই গছজোপা এই অবৈক্য মানে অবৈক্য বৃক্ষ বুলি কৈছে। এইজোপা গীতা অধ্যায়ত আছে, 15 নম্বৰ নে ক'ত আছে, আপোনালোকে পঢ়িলে পাব। ওলোটা গছজোপা ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে একেজনেই, কিন্তু এইজনে বেলেগ বেলেগ ৰূপ ধৰি থাকে। কিন্তু এই বৈকুণ্ঠত থকাজনক কৈছে খৰ বুলি কৈছে। খৰ কি কাৰণে বুলি কৈছে, এইজন বিনাশী। এইজন কেনেকৈ বিনাশী হয় আপোনালোকক মই আগৰ ভিডিঅ'ত প্ৰমাণ দি থৈ দিছোঁ। কাৰণ কেলৈ, এইজন এটা সময়ত ত্ৰিলোচন সদাশিৱ আছিল, 3টা চকু লগা ত্ৰিলোচন সদাশিৱ আছিল। আৰু সেই সদাশিৱ সোঁ অংগৰ পৰা ব্ৰহ্মা, বাওঁ অংগৰ পৰা বিষ্ণু আৰু পিঠিৰ পৰা মহেশ্বৰ সৃষ্টি হৈছিলে। আৰু এইজন বদলি হৈ নেক্সট বাৰত নাৰায়ণৰ নাভিৰ পৰা ব্ৰহ্মা, নেত্ৰৰ পৰা মহেশ্বৰ, আৰু এওঁৱে অন্য এটা ৰূপেৰে এই বিষ্ণু। আপোনালোকে এই পদ্মপুৰাণ পতালখণ্ড পঢ়িলে ধুনীয়াকৈ পাব। এইজন সেইটো কাৰণে খৰ বুলি কৈছে, খৰ। আৰু অক্ষৰ বুলি কৈছে। অক্ষৰ এজন, যিজন অক্ষৰ অব্যক্ত, এজন কেতিয়াও প্ৰকাশ নহয়, এজন অব্যক্ত, এজন সদায় লুকাই থাকে, অব্যক্ত, এজন কেতিয়াও প্ৰকাশ নহয়। এজন অক্ষয়, নিত্য সদায় থকা এজন। এতিয়া কথাটো হৈছে কি, ইয়াত থাকে ৰাধা কৃষ্ণ বা শিৱ পাৰ্বতী, ইয়াত থাকে অবৈক্য বিষ্ণু, আৰু এইজন হৈছে পুৰুষোত্তম, যিজনক নেকি পদ্মপুৰাণে কি বুলি কৈছে, বাসুদেৱ বিষ্ণু, চতুৰ্ভুজ বাসুদেৱ বিষ্ণু। আৰু এইজনে কি বুলি কৈছে, প্ৰধান বুলি কৈছে। প্ৰধান মানে এখন ঘৰত যেনিবা এজন একেবাৰে বুঢ়া মানুহজন, এজন একেবাৰে ডাঙৰ হয়, কিন্তু সক্ষমভাৱে হৈছে এইজন পুৰুষোত্তম। এইজনে সকলোবিলাক কৰ্ম যায়। এতিয়া চাব কীৰ্তনৰ প্ৰথম পদটোত, প্ৰথমে প্ৰণামো ব্ৰহ্ম হৈছে এজন ৰূপী সনাতন। এইজনৰ ৰূপ অন্য এটা ৰূপ হৈছে সনাতন ব্ৰহ্ম এজন, আৰু 22 অৱতাৰধাৰী হৈছে এজন, 22 অৱতাৰ লোৱাজন এজন। এতিয়া এই বস্তুটো কাহিনীটো আপোনালোকক মই বুজাই পিনি কৈ দিলোঁ। এতিয়া চাব,
এতিয়া সমাজত যে আমাৰ এই মানে মানুহবিলাক যে ভাগ ভাগ কৰি আছে, এই মানে যিসকলে মানে শাস্ত্ৰ অৰ্থবোৰ ভালকৈ বুজি নাপাই পিনি, এতিয়া চাব, এতিয়া অসমত যে যিসকলে এখন কৈছোঁ বুলি দবাই আছে, বুকু পিন্ধাই আছে, তেওঁলোকক মই কৈ দিছোঁ শুনক আজি। এতিয়া আমাক এই শৰণটো কেনেকৈ ল'ব কৈছে চাব, মই এতিয়া এই কিতাপখনতে লিখি থৈ দিছোঁ, এক পেজে দেখাছোঁ আপোনালোকক, চব দেখাব নোৱাৰি। এতিয়া এইখন লোৱাজনে আপোনালোকে পঢ়ি ল'ব, এইটো এইখন ল'ৰাজনে কি ক'ব লাগে। এতিয়া উপদেশ দিছে এইখন ল'ৰাজনে, এই পদ্ম পুৰাণতে লিখা আছে, আৰু মই 3-4টা প্ৰমাণ দিছোঁ। এইখন ল'ৰাজনে শ্ৰীকৃষ্ণ ভিন্ন অন্য কাকো গুণ গান প্ৰণাম এইবোৰ একো কৰিব দৰকাৰ নাই, কিন্তু অন্য দেৱতাক কেতিয়াও নিন্দা কৰিব নালাগে। আৰু সেই বস্তুটোৰ পৰাই, এই অধ্যায়টোৰ পৰাই, আৰু এই অধ্যায়টো ক'ত আছে, পদ্মপুৰাণ পতালখণ্ড 51 অধ্যায়, বৃন্দাবনৰ দীক্ষা বিদ্যা আৰু কৃষ্ণলীলা শ্ৰৱণ প্ৰকাশমতে আপোনালোকে এইবোৰ পঢ়ি ল'ব। এতিয়া যিবিলাক এখন কৈ আছে এইবোৰ চব বেপাৰী এখন, মই খোলাখুলিকৈ কৈছোঁ, মোৰ ওচৰলৈতো এটাও আহিব নোৱাৰে, আহিলে মই ধুতি খুলিম চবৰে। জয় শ্ৰীৰাম। এইবোৰ চব বেপাৰী হয়। এইটো এইখন কৰাজনে কি কৰিব লাগে, এইখন কৰাজনে মই পঢ়িয়ে দিছোঁ ন। জয় শ্ৰীৰাম। সগুণ বৈষ্ণৱ ভক্তি বা নিগুণ বৈষ্ণৱ ভক্তি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে ভগৱানৰ তত্ত্ব উপলব্ধি তথা মন্ত্ৰপ্ৰাপ্ত হৈ জৰাকালটো হৈছে কি, দাঁত হুলুক। মই জৰাকালৰ অৰ্থটো ভাগৱতৰ পৰা উলিয়াই থৈ দিছোঁ। দাঁত হুলুক পুলুক, ছাল হুতুৰা হুতুৰ, দাড়ি চুলি পকা, ভালকৈ খোজকাঢ়িব নোৱাৰা, গা গধু লগা, এক ঈশ্বৰৰ ধৰণ, বৈকুণ্ঠপতি, দ্বাৰকাপতি বা পৰমধামপতি ভিতৰত যিকোনো এজনৰ, মানে এই 3জন দেখাছিল নহয়, সেই 3জনৰ ভিতৰত যিকোনো এজনক লৈ মন্ত্ৰ ধ্যানে কৰিব লাগিব কৰা প্ৰকাশ পদ্মপুৰাণ পতালখণ্ডৰ গদ্য অনুবাদ সুৰেন্দ্ৰ কুমাৰ দাসদেৱৰ ধৰ্মগ্ৰন্থত প্ৰকাশ আছে। এক ঈশ্বৰৰ শৰণ লোৱাজনে পদ্মপুৰাণ পতালখণ্ডৰ উল্লেখিত 51 অধ্যায় বৃন্দাবনৰ দীক্ষা বিদ্যা আৰু কৃষ্ণ লীলা শ্ৰৱণ প্ৰকাশমতে আধ্যাত্মিক আদি ত্ৰিবিধ দুখ, মানসিক, বাচিক, কায়িক বা হাতিক, ৰাজসিক, তামসিক অনুভৱৰ পাছত নিখিল সাংসাৰিক সুখ অনিত্য জ্ঞান কৰি সেই সুখক দুখ জ্ঞান কৰিব লাগে। তাৰ পাছত সাংসাৰিক সুখসমূহ বৰ্জন কৰি বৈৰাগ্য অৱলম্বন কৰি সংসাৰ মুক্তিৰ উপায় চিন্তা কৰিব লাগে। একমাত্ৰ শ্ৰীকৃষ্ণ বৈকুণ্ঠপতি বা দ্বাৰকাপতি বা পৰমধামপতি শৰণাপন্ন হৈ শ্ৰীকৃষ্ণৰে সেৱা কৰিব লাগে। শ্ৰীকৃষ্ণ ভিন্ন আন কোনো দেৱতাক ধ্যান প্ৰণাম গুণগান নকৰা শিষ্যগণৰ কৰ্তব্য, কিন্তু অন্য দেৱতাক কেতিয়াও নিন্দা কৰিব নালাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উক্ত অধ্যায়ৰ পৰা শ্ৰীমদ ভাগৱত শাস্ত্ৰত প্ৰকাশ কৰিছে। ভাগৱত 2য় স্কন্ধ ভগৱানৰ অৱতাৰ বৰ্ণন শ্লোক 124। অৰাম উবা নৰলোক হৰি ভজি উক ধৰাইটো উপদেশ এৰাল জাল জীৱ কটকাল জৰা ভৈল পৰে বেশ অন্য দেৱী দেৱ নকৰিবা হেব নাখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নাচাইবা গৃহু নপখিবা ভক্তি হৈব বিভিচাৰ। অৰ্থাৎ জৰাকাল হ'ল জীৱ কেইদিন থাকিব, সেয়ে শ্ৰীকৃষ্ণ ভিন্ন সকলো বাদ দি হৰিক ভজনা কৰা প্ৰকাশ কৰিছে। গীতা 18 নম্বৰ অধ্যায় শ্লোক 65-66 মোতে মন অৰ্পণ কৰা, মোৰ ভক্ত হোৱা, মোৰ নিমিত্তে যজন পূজন কৰা, নমস্কাৰো মোকেহে কৰা, তুমি মোৰ অতি প্ৰিয়, সেইকাৰণে তোমাক সত্য প্ৰতিজ্ঞা কৰি কৈছোঁ, ইয়াৰ দ্বাৰা তুমি মোক লাভ কৰিবাই। তুমি সকলো ধৰ্ম বুলি কওঁতে গীতা শাস্ত্ৰ এইখন গীতাতে লিখা আছে, মই দেখাই নিদিব। মুখ্য লাভৰ অৰ্থে বিহিত অহিংসা ধৰ্ম, সত্য ধৰ্ম, গুৰুহা ধৰ্ম ইত্যাদি ত্যাগ কৰি মোতে শৰণ গ্ৰহণ কৰা, মই তোমাৰ সকলো পাপৰ পৰা মুক্ত কৰিম, সুখ নকৰিবা। 65-66 অৰ্থাৎ এক শৰণীয়াজনৰ হিংসা অহিংসা সত্য সত্য ক'বলৈ জৰাকালৰ নাথাকে। জৰাকালৰ গুৰু সেৱা অৰ্থাৎ শংকৰদেৱ মাধৱদেৱ পিতৃ মাতৃ সেৱা প্ৰয়োজন নাথাকে, কাৰণ জৰা অৱস্থাত পিতৃ মাতৃ সেৱা কৰিবলৈ সেইজনৰ পিতৃ মাতৃ আগতেই পৰলোক প্ৰাপ্তি হয়। মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থত প্ৰকাশ কৰিছে। গীতাত মাধৱে কহিলন্ত অৰ্জুনক তেজীকা সখী ধৰ্ম কৰ্ম তীৰ্থব্ৰত কেৱলে শৰণমূত্ৰ লৈও ধনঞ্জয় ৰাখিব সবাতে মই নকৰিবা ভয়। অৰ্থাৎ মাধৱ পুৰুষে এক শৰণীয়াজনক ধৰ্ম অহিংসা ধৰ্ম সত্য ধৰ্ম গুৰুহা ধৰ্ম ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছে। এক শৰণীয়াজনক কৰ্ম সকলো সকাম নিষ্কাম কৰ্ম নিজৰ জীৱিকাৰ অৰ্থে কৰ্ম ত্যাগ কৰা প্ৰকাশ কৰিছে। তীৰ্থ কাশী গয়া নামঘৰ মন্দিৰ শ্ৰৱণ কীৰ্তন কৰা ঠাই ইত্যাদি এই সকলোবোৰ ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছে। বধ নোখোৱাকৈ থকা বা কঠোৰ নীতি নিয়ম মানি মনাও ত্যাগ কৰিছে। আকৌ গীতা 2য় অধ্যায় শ্লোক নম্বৰ 46 কৈছে, সমগ্ৰ অঞ্চল প্লাবিত হ'লে পুখুৰী যিদৰে প্ৰয়োজন নাই, যেনেকৈ এটা অঞ্চলত যেতিয়া পানী হয় তেতিয়া পুখুৰীবিলাকৰ যেতিয়া নেকি প্ৰয়োজন নাথাকে, ঠিক তেনেকৈ ব্ৰহ্মনিষ্ঠ মানে ভগৱানক একান্তমতে ধ্যান কৰি থকাজনক, এই শৰণীয়াজনৰ বেদৰো প্ৰয়োজন নাই বুলি কৈছে। বেদৰো মানে কি, সেই বেদ শাস্ত্ৰ অধ্যয়ন বা শ্ৰৱণ কীৰ্তন কৰাও প্ৰয়োজন নাই বুলি কৈছে, ধ্যানহে। এই শৰণীয়াজনৰ পৰলোক প্ৰাপ্তিৰ পাছত পৰিয়ালত থকা বৈষ্ণৱৰ আত্মাহুতিৰ বাবে বিপ্ৰসনযুক্ত শ্ৰাদ্ধ প্ৰয়োজন। এই শৰণীয়াজনৰ মন্ত্ৰযুক্ত ধ্যানৰ বাহিৰে একোৱেই নাথাকে বা প্ৰয়োজন নাই। আৰু এই শৰণীয়াজনে কেনেদৰে ধ্যান কৰিব লাগে, কি মন্ত্ৰৰে ধ্যান কৰিব লাগে, আপোনালোকে এই পদ্মপুৰাণ পতালখণ্ড পঢ়িব, নহ'লে আপোনালোকে ইয়াত সাগৰত সাঁতুৰি লাভ নাপাব। জয় শ্ৰীৰাম, সীতাৰাম, জয় হনুমান।
এতিয়া কথাটো হ'ল কি, কিছুমানে কয় বোলে ব্যাসে বোলে এই ভাগৱতখন বোলে বাকী 18 পুৰাণ লিখি পগলা হ'ল বোলে, লাষ্টত ভাগৱতখন লিখি পিনি মানে তেওঁ ভাল পালে। এতিয়া কাহিনীটো হৈছে কি, আপোনালোকক মই এটা প্ৰমাণ দি দিছোঁ শুনক। আপোনালোকে চাব, এইখন পদ্ম পুৰাণতে লিখা আছে, যেতিয়া সাগৰ মথিছিলে তেতিয়া অমৃত ওলাইছিলে। অমৃত ওলাওঁতে যি ৰাহু কেতু যেতিয়া গোটা হৈ আছিলে, এজন হৈ আছিলে, তেতিয়া তেওঁৰ নামটো সংহিয়েক আছিলে। আৰু তেওঁ দুৰ্দশ কৰি দিয়াৰ কাৰণে এটুকুৰা ৰাহু আৰু কেতু হ'ল। সেই বস্তুটো এতিয়া মেইন কথাটো হৈছে কি, এই পদ্ম পুৰাণত যিটো ঘটনা আছে সেই ঘটনাটো কিন্তু ভাগৱতলৈ উঠাই নিনিলে। কেলৈ নিনিলে মই নাজানো, আপোনালোকে চাব। এতিয়া এই পদ্ম পুৰাণতে লিখা, পদ্ম পুৰাণ কোনোবা এখনত লিখা আছে, এখনত হয় নহয়, মই পঢ়ি থৈ দিছোঁ ধুনীয়াকৈ, লাগিলে প্ৰমাণ দি দিম। তাত লিখা আছে, যেতিয়া সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হয় সেই সময়খিনি সকলো জলাশয়ৰ পানী গংগা পানী তুল্য হয়, আৰু সেইখিনি টাইমত যিজনে গা ধুৱে সেইজনৰ সকলো মনোবাঞ্ছা পূৰ হয় আৰু সকলো পাপ ধ্বংস হয় বুলি এই পদ্ম পুৰাণ লিখা আছে। সেই কথাটো কিন্তু আপুনি চাব এতিয়া ভাগৱতবিলাকত নাই। আৰু এটা কথা কৈছোঁ শুনক, আপোনালোকক নাৰায়ণ কৱচত 4টা মন্ত্ৰ উল্লেখ আছে। এটা আছে 8টা আখৰৰ মন্ত্ৰ, এটা আছে 12টা আখৰৰ মন্ত্ৰ, এটা আছে 6টা আখৰৰ মন্ত্ৰ, আৰু এটা আছে অক্ষৰৰ মন্ত্ৰ। এই মন্ত্ৰকেইটা 18,000 সংস্কৃত শ্লোক ভাগৱতত আপোনালোকে পাব মন্ত্ৰকেইটা, কিন্তু এতিয়া ভাগৱতত সেইবিলাক নাই। এইবিলাক আপোনালোকে বাৰুকৈ চিন্তা কৰি চাব। এতিয়া বস্তুটো হৈছে কি, ক্ৰমান্বয়ে আমাৰ সত্য শুদ্ধ বস্তুবোৰ লুকাই আহি এই পৰ্যায়ত পাইছেহি। এতিয়া ভাগৱতো মানে এতিয়া ভাগৱতো যি অৰিজিনেল ভাগৱত তাৰ পৰা বিকৃত হৈ মানে এতিয়া একেবাৰে ৰস নাইকিয়া ভাগৱতখনেহে এতিয়া চলিত হৈ আছে। মই কিন্তু ভাগৱতক কেতিয়াও নিন্দা কৰা নাই দেই। ভাগৱত কি কৈছে, ভাগৱতত ভগৱানক গুণ কীৰ্তন কৰিব কৈছে। ইয়াত মই এই কিতাপতে লিখি থৈ দিছোঁ যে আমি ভগৱানৰ 22 অৱতাৰ গুণানুকীৰ্তন কৰিবলৈ কৈছে। সেই গুণানুকীৰ্তনৰ গোটেই গুণানুকীৰ্তনৰ বস্তুখিনি ভাগৱততে আছে। গতিকে ভাগৱত আমি কীৰ্তন কৰিবলগীয়া, কিন্তু কীৰ্তন কৰিলোঁ বুলিয়েই আমি তাত কিছুমান যিবিলাক ৰহস্য তাত সন্নিৱিষ্ট নাই, সেই ৰহস্যবিলাক বিচাৰি আমি পদ্ম পুৰাণেই হওক বা যিকোনো বেলেগ বাকী পুৰাণবিলাকো আমি পঢ়িব লাগিব। কাৰণ ভাগৱতত সকলোবিলাক কাহিনী সম্পূৰ্ণভাৱে নাই। কাৰণ কেলৈ, ভাগৱতত আপোনালোকে চাব ৰামায়ণৰ কাহিনী খুব শ্বৰ্টকৈ আছে, আৰু বহুত কিছুমান কাহিনী আপুনি বেন ৰজাৰ কাহিনী পাব, তাত নহুক ৰজাৰ কাহিনী পাব, খুব শ্বৰ্টকৈ আছে। কিন্তু আপোনালোকে বহলভাৱে পাবলৈ হ'লে পদ্ম পুৰাণ পঢ়িবই লাগিব। আৰু মানে এইবিলাক হৈছে মায়া মানে কি, এটা নিৰ্দিষ্ট মানে মানুহবিলাক ভাগ কৰি পিনি কোনোবা এটা দিনত ধ্বংস কাৰ্য সৃষ্টি কৰা। এইবিলাক হৈছে ভগৱানৰ 3টা গুণ আছে নহয়, এটা কাল, এটা মায়া আৰু এটা ভকতৰ উদ্ধাৰ। এতিয়া আপোনালোকে এইবিলাক চিন্তা চৰ্চা কৰিব, মই বৰ দীঘলকৈ নকওঁ। সত্য কথাটো ক'লে মানুহৰ মানে জয় উঠি যায়, আৰু ঢেৰ সত্য ক'বলগীয়া আছে। এতিয়া পৰ্যায় মতে কৈ যাম। আপোনালোকে চাব, আপোনালোকে লক্ষ্য কৰিব, এতিয়া যিসকল পণ্ডিতে মানে এই 3 বস্ত্ৰ পিন্ধি পিনি টিহিল হিলাই ফুৰিছে, তেওঁলোকৰ কাৰণেও মই কৰিছোঁ শুনক। সকলোকে কোৱা নাই, কিন্তু কিছুমান, চব নহয়, চবটো একেই নহয়। তেওঁলোকে এই কীৰ্তনখনতে লিখা আছে, আপোনালোকে চাব, এই কীৰ্তনতে লিখা আছে, ৰাম নাম বিনে শাস্ত্ৰৰো নাহিকে ৰহস্য। মই দেখাই নিদিওঁ বাৰু। ৰাম নাম নোলোৱাকৈ যদি আপোনালোকে শাস্ত্ৰ অধ্যয়ন কৰিছে বা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিছে, তাত আপোনালোকে ৰহস্য বিচাৰি নাপাব। আৰু কৈছে, ইয়াতে আছে, বাসুদেৱ 3বাৰ যি হোমৰে সেইজনৰ যমৰ লিখনিও মাৰ্জন কৰে বুলি লিখা আছে। মই কোৱা নাই, ইয়াত আছে, প্ৰমাণ বিচাৰিলে মই দিম। আৰু ইয়াতে লিখা আছে যে ত্ৰিসন্ধ্যা কৰিবলৈ, ত্ৰিসন্ধ্যা কৰা উপদেশ দিয়া আছে ইয়াত, মানে ৰাতিপুৱা, দুপৰীয়া, গধূলি ত্ৰিসন্ধ্যা। কিন্তু আপোনালোকে চাব, এইবিলাক মূল ৰহস্যবিলাক আজিকালি এই পণ্ডিতকেইটাৰ মুখত শুনি নাপায়। কাৰণ কেলৈ, তেওঁলোকে দীঘলকৈ বগলী নিচিনাকৈ ডিঙি মেলি পিনি অকল টোপোলালেহে সিহঁতৰ আশা। তেওঁলোকৰ শাস্ত্ৰ ৰহস্য প্ৰকাশ নকৰে। তেওঁলোকেতো নৰক যাবই, লগতে এই যিসকল শ্ৰোতা তেওঁলোককো নিব মানে। সেইটো কাৰণে সাৱধান, আপোনালোকে নিজে পঢ়িবলৈ চেষ্টা কৰক। এইবিলাক পণ্ডিতৰ আশাত নাথাকিব, আনৰ ভৰসাত নাথাকিব। আপোনালোকে সত্য গুৰু পাবলৈ বহুত কঠিন হ'ল। এতিয়া কলি যুগত সত্য গুৰু পাবলৈ বহুত কঠিন হ'ল। আছে, কিন্তু আপোনালোকে নিজে পঢ়ি পিনি নিজে শাস্ত্ৰবিলাক পঢ়ি লওক। পঢ়ি লৈ পিনি আপোনালোকে সেই আচল গুৰু বিচাৰক। আৰু আচল গুৰু বিচাৰিবলগীয়া হ'লে আপোনালোকক মই এই পদ্ম পুৰাণতে দেখাই দিছোঁ আচল গুৰু চৰিত্ৰ।
51 নং অধ্যায় বৃন্দাৰ ওচৰত এই অধ্যায়টো আপোনালোকে পঢ়ি ল'ব। আপোনালোকক মই দি দিছোঁ এই অধ্যায়টো আপোনালোকে পঢ়ি ল'ব। আপোনালোকে এই অধ্যায়টো পঢ়ি পিনি আপোনালোকে গুৰু বিচাৰক। ইয়াত মানে পৃথিৱীত নকলি গুৰু এনেকুৱাই উৎপাত হৈ গ'ল নহয়, ইয়াত মানে আপুনি গুৰু বিচাৰিবলৈ টান হৈ গ'ল। আপোনালোকে এই অধ্যায়টো পঢ়ি ল'ব, তেতিয়া আপোনালোকে গুৰু নিজে নিজে বিচাৰি পাব। এই অধ্যায়টো কিতাপখন আনি পিনি ভালকৈ চাব। আৰু আগৰ বস্তুটো মই দি দিছোঁ বাৰু, ৰ'ব ক'ত থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে, দীঘল হ'লেও হওক বাৰু। আজিকালি এই ভাল ভিডিঅ' এটা দিলে চোৱা মানুহ নাই, কোনোবাই শ্বেয়াৰ নকৰে। এইবোৰ মানে কলি লাগি আছে নে কি নাজানো, মানে পাঠে খোপা গাতটো কলি লাগিলেই শ্ৰোতাসকলৰ গাটো কলি লাগিলে যেনে পাইছোঁ মই। ভাল বস্তু এটা দেখালে তেওঁলোকে শ্বেয়াৰো নকৰে, আলোচনাও নকৰে, মোলৈ ফোনো নকৰে, মানে কয় আৰু কি কয় আৰু সেই নিচিনা হৈছে। এতিয়া বিচাৰি পাবলৈ টান হ'ল। ৰ'ব দেখাই দিছোঁ, এইটো আপোনালোকে ভালকৈ পঢ়িব। এইটো মই একদম এটা পাৰ্টকৈ দি দিছোঁ, ইয়াত চাব আপোনালোকে 3জন। এতিয়া ৰামপালপন্থী বুলি এটা আছে নহয়, সেই ৰামপালপন্থীয়ে খৰ অক্ষৰ পুৰুষোত্তম বুলি কৈ থাকে, কিন্তু খৰ অক্ষৰ পুৰুষোত্তমৰ ৰূপ আৰু তেওঁলোকে থকা ঠাই এই পদ্মপুৰাণত যেনেকৈ সন্নিৱিষ্ট আছে, তেনেকৈ তেওঁ যদি দেখাই দিব পাৰে তেতিয়াহে মানে উত্তৰ ওলাব। এতিয়া এইবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘ এইবোৰ কিবাকিবি এইবোৰ চব মোৰ ওচৰলৈ আহিলে চব পানী হৈ যাব। এতিয়া খোলাখুলিয়ে কৈছে, সেইকাৰণে মোৰ ওচৰত এঘণ্টাও মোৰ ওচৰত সিহঁতৰ হেৰি থাকিব নোৱাৰে। এঘণ্টা মোৰ ওচৰলৈ আহিলেই মই সিহঁতক পানী খুৱাম মই। জয় শ্ৰীৰাম, সীতাৰাম, জয় হনুমান। সদৌ শেষত সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে নিজে চেষ্টা কৰক, নিজে পঢ়ক। এইবিলাক ফকতীয়া পণ্ডিতৰ পাল্লাত পৰি পিনি তেওঁলোকৰ পকত গৈ পিনি নৰকলৈ যাব নালাগে। নিজে নিজে পঢ়ক, নিজে নিজে অধ্যয়ন কৰক। এতিয়া মইতো বেছিকৈ নকওঁ, মই অকলীয়া, কিন্তু যিদিনাখন ডাঙৰকৈ ৰাম বুলি চিঞৰিম, সেইদিনাখন পৰ্বত পাহাৰ হাবি জংঘলৰ পৰা যেতিয়া নেগি বান্দৰ আহি যাব, তেতিয়া কিন্তু ৰক্ষা কাৰো নহ'ব। খোলাখুলিকৈ কৈ থৈছোঁ মই। জয় শ্ৰীৰাম, সীতাৰাম, জয় হনুমান, মাধৱ, অচ্যুত অনন্ত গোবিন্দ শিৱ সনাতন, হে প্ৰভু জগন্নাথ, হে প্ৰভু জগন্নাথ, হে প্ৰভু জগন্নাথ। আৰু হনুমানৰ যেতিয়া হুংকাৰ উঠিব, তেতিয়া ত্ৰিভুৱন কম্পিব আৰু কাৰো ৰক্ষা নহ'ব। জয় শ্ৰীৰাম, সীতাৰাম, জয় হনুমান, মাধৱ।